আজি আমি বসুন্ধৰা আঁচনিৰ জৰিয়তে অজস্ৰ জনজাতীয় লোকক অসমত আমি মাটিৰ পট্টা দিবলৈ সক্ষম হৈছো যে আমাৰ 5 বছৰৰ কাৰ্যকালৰ ভিতৰতে আমি সমস্যাসমূহ আঁতৰ কৰি তেখেতসকলক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে বনাঞ্চলৰ ভূমি আৰু ৰাজগাঁৱৰ ভূমি আমি যেতিয়া বসুন্ধৰা 1 আৰম্ভ কৰিছিলো তেতিয়া অসমত প্ৰায় 1.5 লাখতকৈ অধিক পৰিয়ালে ভূমিৰ পট্টা পাবলৈ সক্ষম হৈছিল যি নেকি জনজাতীয় লোক আছিল কিন্তু বহু লোকে আবেদন কৰা নাছিলে আৰু আমি সুধিছিলো যে আপোনালোকে বসুন্ধৰাত কিয় আবেদন কৰা নাই তেতিয়া এটা কথা ওলাই আহিছিলে যে জনজাতি লোকসকলৰ হাতত পৈতৃকভাৱে বহুত বেছি মাটি আছে কিন্তু বসুন্ধৰাত আমি মাত্ৰ 7 বিঘা মাটি দিব পাৰো আৰু সেই কাৰণে জনজাতীয় লোকসকলে মাটিৰ আবলটন লব বিচৰা নাই মই তৎকালীনভাৱে ৰনোজ পেগু ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলো ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰিছিলো আৰু আমি সিদ্ধান্ত লৈছিলো যে জনজাতীয় লোকসকলক আমি চৰকাৰী মাটিত বহি থাকিলেও 50 বিঘালৈকে আমি তেওঁলোকক বসুন্ধৰাৰ জৰিয়তে ভূমি পট্টা দিব পাৰিম আজি লগতে এইটো কৈছিলো যে এখন ঘৰত যদি দুজন প্ৰাপ্তবয়স্ক ব্যক্তি থাকে বা দুজন যদি যুৱক থাকে যি নেকি বিবাহিত তেতিয়াহলে এজনক 50 বিঘা আনজনক আমি আৰু 50 বিঘাও আমি বিবেচনা কৰিব পাৰো এই সিদ্ধান্তৰ ফলত লখিমপুৰ ধেমাজিত যিসকল লোকে বহুত বেছি মাটি পৈতৃকভাৱে বা বহু দিনৰ পৰা দখল কৰি আছিলে তেওঁলোকেও লাহে লাহে আবেদন কৰিবলৈ আৰম্ভ কৰিলে আৰু আজি আমি বসুন্ধৰা আঁচনিৰ জৰিয়তে অজস্ৰ জনজাতীয় লোকক অসমত আমি মাটিৰ পট্টা দিবলৈ সক্ষম হৈছো